এখন হ'ল নগাঁও টিভিএছ ডিলাৰ। ইয়াত সকলো ধৰণৰ বাইক পাব। আমি কিনিবলৈ আহিছোঁ টিভিএছ এক্সেল কিনিব আহিছোঁ, হেভি ডিউটি বিজনেছৰ কাৰণে কিনিব আহিছোঁ। তেল নাইকিয়া হ'লে দেখুৱাই দিব। এইটো নতুন আহিছে, এইটো নতুন ভাৰ্চন। না এইটো ইয়াত আহিব, যোনটো আগত যোনটো সেইটো আহিব, লেটাৰটো স্কুলত আহিব। আৰু আজি এক্সেল হেভি ডিউটি লৈহে যাম। আজি প্ৰাইচ কৈছে 68,000, নতুন ভাৰ্চনখন 70,000 বুলি কৈছে। টমটম লয়, টমটম অলৰেডি বাইক লৈ ল'লোঁ।